শ্ৰদ্ধাৰ ৰাইজ বিৰোধী একত্ৰিত হ'ল গৌৰৱ গগৈ, অখিল গগৈ আৰু নুৰুঞ্জ্যোতি গগৈ। বিষয়টো হৈছে পলিটিক্সৰ ওপৰত। অসমৰ পলিটিক্সক কেনেকুৱা কৰিব পাৰে এই তিনি গগৈয়ে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই ক'বলৈ গৈ আছোঁ গুৱাহাটীৰ জালুকবাৰীৰ কথা। আমি সকলোৱে গম পাওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ পৰা উঠিছে বিদিশা নেওগ। আমি সকলোৱে গম পাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰাজয় কৰিব নোৱাৰে কোনো দলে। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে গম পাওঁ গুৱাহাটীৰ জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জয়ী হ'ব এইটো নিশ্চিত হৈয়ে আছে। কিন্তু মই এটা কথা ক'বলৈ কৈ আছোঁ, গুৱাহাটীৰ জালুকবাৰীত বিদিশা নেওগক ইমান কমজোৰি প্ৰাৰ্থিত্ব কিয় দিছে গুৱাহাটীৰ জালুকবাৰীত কংগ্ৰেছে? যদি আমি বেলেগ দৃষ্টিৰ পৰা চাওঁ তেনেহ'লে মানে এটাই বুজাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জয় হোৱাটো নিশ্চিত হৈ আছে।